আজি ঘৰত থাকোঁতে চেৱা দিয়া পিঠা বনাইছিলোঁ। এইখিনি চাউলৰ আৰু এইখিনি বেঙুনীয়া চাউল, দুইবিধ চাউলৰ বনালোঁ। তাকে কেনেকৈ বনায় অকণমান চেষ্টাহে কৰিছোঁ। এয়া এনেকৈ পটুৱা কাটি ল'ব লাগে। পটুৱা কাটি আছোঁ। তাৰপিছত এনেকৈ তলৰ চাইডটো এৰুৱাই দিব লাগিব। নহ'লে ভাতটো গৈ পিঠাটো এইটো বটুৱাত নবহিব, পিঠাগুড়ি সেইকাৰণে এৰুৱাই আছোঁ। এয়া পিঠা হ'ব, সেইকাৰণে তাৰ সুবিধাতহে এইটো কাম কৰি আছোঁ। এনেকৈ এৰুৱাই আছোঁ। এতিয়া বহলকৈ বহিব লাগিব। এয়া এনেকৈ চাচি আছোঁ। চাচি কৰি পাতল কৰিব লাগিব, তেতিয়াহে হ'ব। এনেকৈ কৰি চাচি থাকিব লাগিব। ওপৰৰ পিঠিটো এৰুৱাই দিব লাগিব। এৰুৱালেহে বহল হ'ব আৰু ভাপটো ওলাই যাব নোৱাৰাকৈ বন্ধ হৈ যাব। এনেকৈ কৰি আছোঁ। এনেকৈ কৰি থাকিব লাগিব। এনেকুৱা দুখন লাগিব। এয়া এনেকৈ দুখন লাগে। তাৰপিছত ইয়াৰ মাজত এনেকৈ ফুটা লাগিব। ফুটাইদি ভাপ ওপৰলৈ উঠিব। এনেকৈ এই দুইখনতে ফুটা উলিয়াব লাগিব। ফুটা উলিয়াই আছোঁ। এনেকৈ দুইখনেই কাটিব লাগিব। এনেকৈ কাটি লোৱাৰ পিছত জালনা এখনো লাগিব। জালনাখনে যাতে পাৰ হৈ নাযায়। তাৰপিছত এয়া এই গুড় মিহিকৈ চুৰুকি আছোঁ, মানে সৰু সৰু কৰি আছোঁ, যাতে পিঠাৰ লগত সংলগ্ন হৈ যায়, মিলি যায়। তাৰপিছত এনেকৈ এতিয়া গোটেইখিনি মিলাব লাগিব। এনেকৈ মিলাই থাকিলে মিঠা সোৱাদটো আহিব লাগিব। এয়া মিলাই আছোঁ। এনেকৈ মিলাই আছোঁ। এনেকৈ মিলাই গোটেইখিনি এক কৰিব লাগিব, গুড় আৰু পিঠাগুড়ি। এতিয়া মঠি থাকিব লগাই কিছু সময় মঠিলে গুড় আৰু পিঠাগুড়ি মিলি যাব লাগিব। মিঠাও হ'ব লাগিব। ইয়াৰ পাছত এয়া বটুৱাত পানী গৰম কৰিছোঁ আৰু সেই বটুৱাখিনি পাৰি দিয়া হ'ল। তাৰপৰা ফুটা থকা কেৰাহীটো পাৰি দিয়া হ'ল, যাতে ভাপটো ওপৰেদি আহিব পাৰে। ছাইডেদি নাযাবৰ কাৰণে পটুৱা দিছোঁৱেই। এয়া এতিয়া পিঠাগুড়ি আৰু গুড় দুইভাগ একেলগে কৰি মিক্সাৰ কৰাখিনি এতিয়া দি থকা হৈছে। এনেকৈ দি আছোঁ। এনেকৈ ভৰ্তিকৈ দিব লাগিব। এনেকৈ দি ভৰ্তি যেতিয়া হ'ব অলপ খালী ৰাখিব লাগিব, নহ'লে এইটো আকৌ ফুলিব লাগিব নহয়। তাৰপিছত এয়া দি লৈ এতিয়া বনাই আছোঁ। এয়া ফুলিছে নাই তাকে চাইছোঁ। এয়া ভাপটো আহিছেই। এয়া অকণকৈ ভাপটো আহিছে। অকণমান টান হোৱা নিচিনা হৈছে, কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই। ই প্ৰায় 1-1.5 ঘণ্টা লাগি যায়।
এয়া হ'ল এতিয়া এয়া মায়ে বাকিছে ওলোৱা নাই এতিয়া চাব কেনেকুৱা হয় এয়া ভাতৰ চাউলৰ পিঠা আৰু বেঙুনীয়া চাউলো বনোৱা হৈছে বনাম ইয়াৰ পিছত এয়া ভাতৰ চাউলৰ পিঠা এয়া যিখন জালনা দিয়া হৈছিলে পটুৱাৰ সেই জালনাখন এৰুৱা হৈছে এয়া ভাতৰ চাউলৰ পিঠা এয়া চাহ দিয়া পিঠা কয় যাক ভাপৰ পিঠা বুলিও কোৱা হয় আৰু এনেকৈ